বিজ্ঞানত আমাৰ ছাত্ৰ ছাত্ৰীয়ে সৌৰজগতৰ কথা পঢ়ে, এইবিলাক ছেটেলাইটৰ বা বিভিন্ন কথাবিলাক পঢ়ে, কিন্তু প্ৰেক্টিকেলি দেখা নাপায় কাৰণে তেখেতসকলৰ ধাৰণাটো আধা হৈ থাকে। তো তেখেতসকলৰ কনচেপ্টটো পূৰা নহয়। তো সেইকাৰণে আমি এটা ইনিচিয়েটিভ লৈছোঁ। আমাৰ টোটেল 10টা 5খন ডিষ্ট্ৰিক্টত 10টা আমি স্পেচ লেব তেনেকা খোলা হ'ব, য'ত আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ছেটেলাইটটো কি বস্তু, ফ্লাইটটো কি বস্তু, আমাৰ সৌৰজগতত ছেটেলাইটটো কেনেকৈ যায়, এই গোটেই বিষয়বিলাক জানিবলৈ ইয়াতে পাৰিব আৰু তেখেতসকলৰ আইডিয়াটো ক্লিয়াৰ হ'ব, প্লাছ কনফিডেন্স বিল্ডিং হ'ব কি এটা বস্তুটো ইহঁতে ভালদৰে দেখা পালে। আমি যিটো চাইছোঁ যে ইয়াত অকল আমাৰ এই টিপকা হায়াৰ ছেকেণ্ডাৰীৰ ষ্টুডেণ্টে চাব এনেকুৱা নহয়। ইয়াত ছেটাৰডে আৰু ছানডে এই লেবটো খোলা থাকিব। ওচৰে পাজৰে LP স্কুল, ME স্কুল, হাই স্কুল ল'ৰা ছোৱালীও আহি পেলাই ইয়াতে চাব পাৰিব, যাহাতে তেখেতসকলেও ইয়াত অলপমান এক্সেছ পায়, জানিবলৈ ভাল মানে বুজিবলৈ এটা সুযোগ পায়। ইয়াৰ কাৰণে এইটো লোৱা হৈছে।